হয়, আজি নিশ্চিতকৈ আমাৰ প্ৰত্যেকজন অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু উৰুকা আৰু আমাৰ সকলোৰে হেঁপাহৰ ভোগালী বিহু উৰুকাক লৈ এতিয়া সকলোতে ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হৈছে। আৰু ব্যতিক্ৰম নহয় ৰহাটো এতিয়া ৰহাৰ সকলো প্ৰান্ততে এতিয়া ব্যাপক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু হেঁপাহৰ উৰুকা বুলি ক'লে আমাৰ সকলোৰে মনত আহে সকলোৰে সপৰিয়ালে এসাঁজ মাছে মঙহে খোৱাৰ যি এখন ছবি সেয়া আমাৰ সকলোৰে মনলৈ ফুটি উঠে বা ভাহি আহে। সেয়ে এতিয়া সকলো প্ৰান্তৰ যিসমূহ বজাৰ আছে তাত এতিয়া সকলো প্ৰান্তৰ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বৰ্তমান মই ৰহাৰ যিখন মাছৰ বজাৰ তাত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ মোৰ সঠিকভাৱে জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দা নিউজ প্লাছৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰহাৰ মাছৰ বজাৰৰ যি পৰিৱেশ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে পুৱাৰ পৰা ইয়াত যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতো বিভিন্ন প্ৰকাৰৰ মাছ উপলব্ধ হৈছে আৰু দেখিবলৈ পোৱা গৈছে চিতল খৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ মাছ ইয়াত উপলব্ধ হৈছে। আৰু পুৱাৰ পৰা ইয়াত আহি ৰাজ্যৰ ৰহাৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি উপস্থিত হৈছেহি আৰু উপস্থিত হৈ তেওঁলোকৰ পচন্দৰ এটি মাছ ক্ৰয় কৰিবলৈ সকলো আহি উপস্থিত হৈছেহি। আৰু এয়া মোৰ সতীৰ্থৰ জৰিয়তে ৰহাৰ মাছৰ বজাৰৰ যি পৰিৱেশ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ ইয়াত ইতিমধ্যে বহু সংখ্যক মাছ বিক্ৰী গৈছে আৰু ইয়াতো সকলো গ্ৰাহক আহিছে। যিহেতু আজি আমাৰ হেঁপাহৰ উৰুকা গতিকে সকলোৱে যাতে নিশাটো আমি সকলোৱে মন পচন্দেদি মাছ ক্ৰয় কৰি মাছ খাব পাৰোঁ সেইবাবে আমি এতিয়া সকলো সেই গ্ৰাহক উপস্থিত হৈছেহি। আৰু এইখিনি সময়ত কেইবাগৰাকী লোক আছে। দাদা ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। হয়, আপোনালোক থাকিলে আপোনালোকলৈ ধন্যবাদ। কি মাছ ল'লে? এই চিতল মাছ এটা ল'লোঁ। হয়, এই দা নিউজ প্লাছৰ দৰ্শক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা প্ৰকাণ্ড চিতল মাছ। ৰহাৰ এগৰাকী স্থানীয় লোক তেওঁ এই মাছটো ক্ৰয় কৰিছে। দাদা কিমান দামত কিনিছে? এইটো 900 টকা আমাৰ কেজি। ৱেট কিমান আছে? ৱেট 6 কেজি। 6 কেজি হয়। হয়, নিশ্চিতকৈ এটা প্ৰকাণ্ড মাছ প্ৰায় 6 কেজি ওজনৰ তেওঁ 900 টকাকৈ কিনিছে। দাদা আজি হেঁপাহৰ ভোগালী বিহু উৰুকা যদি অকণমান বিহু গুণগুণাই দিয়ে। আমাৰ বন্ধুৱে ভোগালী বিহু ভোগ কৰি চিতল খাব। এতিয়া নিশ্চিতকৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ৰহাৰ যিখন মাছৰ বজাৰ তাতো এতিয়া ব্যাপক আনন্দ উল্লাস ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থগৰাকী ৰহাৰ মাছৰ বজাৰৰ যি পৰিৱেশ সেয়া দেখুৱাই আছে আৰু মই মোৰ সতীৰ্থগৰাকীক কিছু আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। দা নিউজ প্লাছৰ দৰ্শকসকলে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰহাৰ মাছৰ বজাৰৰ যি পৰিৱেশ সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰহাৰ মাছৰ বজাৰ বৰ্তমান মাছসমূহৰ দাম কেনেকৈ মই জানিব চেষ্টা কৰিছোঁ। দাদা কেনেকৈ দিছে ৰেট? এইটো আপোনাৰ 800 টকা। 800 টকা। ৱেট কিমান আছে এইটো? ৱেট আপোনাৰ 4 কেজি মান হ'ব। 4 কেজিমান। হয়, নিশ্চিতকৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ৰহাৰ মাছৰ বজাৰতো যথেষ্ট সংখ্যক গ্ৰাহকে ভিৰ কৰিছে আৰু পুৱাৰ পৰা তেওঁলোকৰ মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ সকলো আহি উপস্থিত হৈছে। আৰু মোৰ সতীৰ্থগৰাকী দেখুৱাইছে ইয়াতো প্ৰকাণ্ড মাছ দেখিবলৈ পোৱা গৈছে। খৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ মাছ আছে। দাদা মাছ ৰেটটো অকণ ক'ব নেকি? চিতল 1000 টকা। চিতল 1000 আৰু বাকীবোৰ 800 700 ডেকেৰা। গ্ৰাহকৰ ভিৰ কেনেকুৱা? গাঁৱতো অলপ আছে আৰু ইমান নহয়। নিশ্চিতকৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ৰহাৰ যিখন মাছৰ বজাৰ তাতো এতিয়া ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। কিয়নো আজি আমাৰ সকলোৰে হেঁপাহৰ প্ৰত্যেকজন অসমীয়াৰ আজি আমাৰ হেঁপাহৰ ভোগালী বিহু উৰুকা। গতিকে আমি নিশা যাতে সকলোৱে এসাঁজ তৃপ্তিৰে খাব পাৰোঁ তাৰ বাবে এতিয়া সকলো ৰহাৰ বিভিন্ন প্ৰান্তৰ লোক আহি উপস্থিত হৈছেহি আৰু উপস্থিত হৈ তেওঁলোকৰ মন পচন্দৰ মাছ ক্ৰয় কৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে।